মূৰ্খ ছাগলী দুটা আছিল আৰু জ্ঞানী ছাগলী দুটা আছিল। আমি এতিয়া ছাগলী মানে এখন সৰু জুৰি এটা আছিল, জুৰিটো এনেকুৱা এজনী ছাগলী ঘাঁহ আছিল আৰু এজনী ছাগলী ঘাঁহ খাইছিল। তেতিয়া সন্ধ্যা সময় হৈ গ'ল, এজনী ছাগলী এইজনী ছাগলী ঘৰ আকৌ গৃহস্থ ঘৰ এফালে, সেইজনী ছাগলী গৃহস্থ ঘৰ এফালে। গতিকে সন্ধ্যা সময় হ'ল, গতিকে ইহঁত আহিল ইজনী ছাগলীয়ে সাকনি আহিল, ইজনী ছাগলীয়ে সাকনি আহিল, মাজতে ৰ'ল দুইজনী ছাগলী। সাকো আছিলে, সাকো নদীখন জুৰি বুলি কৈছোঁ আৰু এই জুৰিটো কেনেকৈ পাৰ হ'ল দুইজনী ছাগলী কাজিয়া কৰা ছাগলী কি ছাগলী বেয়া ছাগলী ছাগলীয়েতো গা ছাগলী